আজি প্ৰায় এতিয়া বজাতে মানে আধা ঘণ্টাৰ আগতে আৰু মানে ছোৱালীটো খেলি আছিলে, খেলি থাকোঁতে কি জানে সোমাই গ'ল। আমিতো ঘৰত নাছিলোঁ আৰু ভাইটো পথাৰত গ'ল। মই এতিয়াই আহিছোঁগৈ। মই সেইফালে মোৰ ঘৰ অলপ দূৰত আছে। পাছত আকৌ ভনী এটা আছে মানে তাৰ ডাঙৰ ভনী বাইদেউ, সি চোৱা নাই বাৰু, নোচোৱাকৈ আছিলে মানে যেতিয়া দেখি পাইছে তেতিয়া মানে মানুহটো উপঙি আছে আৰু উপঙি আছেগৈ আৰু তেতিয়াই টানি উঠাইছেগৈ আৰু। দেউতাকৰ নাম লক্ষীনাথ, মাইজনী। বয়সটো প্ৰায় শুঞ্জনী বয়সটো 6 বছৰমান হ'ব নেকি। ক্লাছত পঢ়ি আছিলে? ক্লাছটো সি এতিয়া স্কুলত গৈছেহে। নাই, মৃত্যু অৱস্থাতে পাইছোঁ আৰু।